ইনষ্টাগ্ৰাম, ফেচবুক তেওঁলোকে আমাক সেই চিনখিনিহে দেখুৱাই তেওঁলোকৰ যিখিনি দেখুৱাবলগীয়া আছে। তেওঁলোকৰ আচল জীৱনৰ ছবিবোৰ আমি দেখা নাপাওঁ, যিখিনি আচলতে কেমেৰাৰ পাছফালেহে হয়। আৰু আমাৰ মনত এইটো ভাৱ হয় যে তেওঁলোকৰ জীৱনটো বৰ সুখী হয়, মোৰ জীৱনটো সুখ বুলিবলৈ একোৱেই নাই। কিন্তু কথাবোৰ এনেকুৱা নহয়। পৃথিৱীৰ সকলো মানুহৰ ক্ষেত্ৰতে সমস্যা আছে, সকলোৰে জীৱনত ষ্ট্ৰাগল আছে। কিন্তু আমি বেলেগক দেখি নিজকে তুলনা কৰিবলৈ আৰম্ভ কৰি দিওঁ কি মই বহুত পিছপৰা, বেলেগবোৰ মোতকৈ বহুত আগবঢ়া। ছ'চিয়েল মিডিয়াত কিছুমান ভিডিঅ' আছে যাক চাই আমি মটিভেট হওঁ জীৱনত কিবা এটা কৰিবলৈ। যি ভিডিঅ'ত আমাৰ শিকিবলগীয়া বিষয় থাকে, যাক চাই আমি সতেজতা অনুভৱ কৰোঁ, তেনেকুৱাবোৰ ভিডিঅ'হে আমি চাব লাগে। ৱৰ্কিং ওমেন বা হোম মেকাৰ জীৱনত মটিভেশ্যন সকলোৰে বাবে দৰকাৰী হয়। বিশেষকৈ মহিলাৰ ক্ষেত্ৰত ঘৰৰ কামৰ বহুত দায়িত্ব থাকে। সেয়ে মই ভাবোঁ এগৰাকী মহিলাই পজিটিভ এনাৰ্জি পাবলৈ হ'লে মটিভেশ্যন বহুত বেছি দৰকাৰী হয়, যাতে যিটো কাম তেওঁ কৰি আছে তাক দিনক দিনে আৰু ভালভাৱে কৰি যাব পাৰে। আমি লক্ষ্য কৰিলে দেখা পাওঁ, যদি আমাৰ ঘৰ চাফা আৰু অৰ্গেনাইজ হৈ থাকে, আমাৰ মন তেতিয়া নিজেই যথেষ্ট পৰিমাণে পাতল অনুভৱ কৰোঁ। আৰু যেতিয়াই আমাৰ ঘৰটো খেলিমেলি হৈ থাকে, তেতিয়া আমাৰ মনটোত যথেষ্ট পৰিমাণে চিন্তা আৰু ষ্ট্ৰেছ ফিল কৰোঁ। আমাৰ ঘৰ আৰু মগজু এটা আনটোৰ লগত জড়িত। যদি আমাৰ ৰুমৰ চাৰিওফালে বস্তুৱে সিঁচৰিত হৈ থাকে, তেতিয়া ক'ব নোৱাৰাকৈ মগজেও ৰেষ্টলেছ ফিল কৰে। দেখা যায়, যদি ৰাতিপুৱা কিবা এটা বস্তু বিচাৰি নাপাওঁ, সেয়া কিতাপেই হওক বা কাপোৰেই হওক, আৰু সেয়া বিচাৰি পালেও যদি সময় লাগে, তেতিয়াহ'লে ৰাতিপুৱাৰ আৰম্ভণিটোৱে আমাৰ মনটোত কিমান ষ্ট্ৰেছফুল আৰু খিংখিঙীয়া স্বভাৱৰ কৰি পেলায়। যদি ৰুমৰ প্ৰত্যেকটো বস্তু নিজৰ ঠাইত থৈ চিজিল কৰি ৰখা হয়, তেতিয়া সেই বস্তুটো বিচাৰি উলিয়াওঁতে হয়তো মাত্ৰ কেইছেকেণ্ডমানহে লাগিব। এনেকুৱা বহুত সৰু সুৰা কথা থাকে যিয়ে আমাৰ মনটোক ৰিলেক্স কৰি ৰাখে। যদি ঘৰৰ চাৰিওফালে বস্তুবোৰ সিঁচৰিত হৈ থাকে, তেতিয়া আমাৰ মনটোত ৰেষ্টলেছ অনুভৱ কৰোঁ।